আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো টুকটো দেখিছেনে? আজি সি বনাব বাৰ্গাৰ আৰু অকণমান খেলি মেলি হৈছে বাৰু দেই, নাহাঁহিব, কাৰণ সি প্ৰথমবাৰ মামীয়েক আৰু মোক বাৰ্গাৰ খুৱাব বোলে। আৰু এইফালে লাগি গ'ল হাতে কামে, দেখিছেনে? প্ৰথমতে বনটো অকণমান তেলত গৰম কৰি আছে আৰু মই কৈছোঁ যে আমি বনাওঁ দিয়া। সি কৈছে যে তোমালোকে খালি চাই থাকা, মই কৰি যাম। বাকী মামীয়েকে গেছটো জ্বলাই দিলে আৰু চব্জিখিনি কাটি আছে তাই, আৰু টুপটুপি এইফালে লাগি আছে বাৰ্গাৰ মানে গৰম কৰাত। এইফালে বন্ধাকবি, তিয়ঁহ আৰু এয়া দেখিছেনে? মই যে কৈছোঁ অকণমান খেলি মেলি হৈছে। এয়া দেখিছে নহয়, মানে গৰম মানে জুইটো সি বেছিকৈ দিছিলে, হাই ফ্লেমত থ'লে, কাৰণ আমাক ওচৰলৈ যাবলৈ দিয়াই নাই যিহেতু, সেইকাৰণে অকণমান মানে দেৰি গ'ল। বাকী যিকিনো আমালৈ বনাইছে যেতিয়া আমি খাবই লাগিব। সি ইমান মৰমত বনাইছে, আমিনো কেনেকৈ এৰিম নহয় জানো? এইফালে মামীয়েকে ধুনীয়াকৈ কাটি দিছে, মাজে মাজে ফালি দিছে, যিহেতু চব্জিখিনি ভৰাব লাগিব। এইফালে বন্ধাকবিখিনিও কাটি কৰি হ'ল। এতিয়া মানে সি তেলত দিব ভালকৈ পৰা নাই। মই কৈছোঁ দিয়া মই দি দিওঁ। তাৰপিছতে মই তেলত দি দিলোঁ, সি এইফালে কৰি আছে আৰু কৈছে